বাতৰি ক'বলৈ ওলাইছো মই। ৰ বাল কেমেৰাটো লগাবা দি। কি হ'ল ইয়াৰ? হাগা লাগছে নেকি তোৰ? প্ৰেক্টিচ কৰি আছো মই। এই থৌ তোৰ প্ৰেক্টিচ। নমস্কাৰ বুলি কৈ জিদেলা চমৎকাৰ কৰা তই। এনে হলে তো ষ্টুডিঅ'ত মাতে নলে, কিন্তু ৰাতি মাইকেল জেকচনৰ গান মাৰবি তই। ৰাস্তাৰ কুকুৰ পৰ্যন্ত দাউৰে তোৰ গানত। হ'ব দে, বেছি ক'বা নালগে তই। তোৰো সেই কেমেৰাটো তল ওপৰ কৰাওঁতেই দিনটো যায়। এই মদন, মহত ধূপডাল জ্বলাই নেদা নেকি তই? পিছফালে কামৰে মোক তুলে উঠি পেলছি। আৰু এই গজমূৰৰ কেমেৰাৰ কাষত নাচবি তই। তাৰ শেষোপা চাইনিজ মাল। হেললে যাই কেনে ঠেং চেং যেতিয়া ছিঙি যাব, বেটা মদন লেগ পিচ হৈ যাবি তই। হাই কেমেৰা আল্লাহ, হচিনা কৈছো এতিয়া তোৰ। আৰু ধ্ৰুপদী গৈ ধ্ৰুপদী নাহে আজিৰ পৰাই, এই বেলেগ এটা আহিছি ৰ। বেলেগ এটা? কোন বেলেগ এটা ঐ? এই তিতানে যি গেৰিত দেখছিলিয়ে। হাও সিটো গোপালৰ দোকানত যে বিড়ি টানি আছিল। এই নালগে তাইক, ভাৰত গেছৰ চিলিণ্ডাৰটো আনতাই তাইক ঘণ্টাটোক। সেই মনমান থাকে ঠকেৰি আইছি। A few moments later. পি আগতে কিবা নিউজ চেনেলে কাম কৰিছিলি নে তই? হচি যাতে TRP গল্লাই গেল। মইনা তই তে নাচবা নৰা, অতে গেৰে গেৰে নিউজ কবা লাগবো। হ'ব দে, ইংৰাজীনো কোন সোপাটো হিন্দী জানে। তই ইংলিছ জানি কি সোপাটো কৰবি ঘণ্টাটো? হেই হ'ব দে, আৰম্ভ কৰ। কৰো ৰ। হচি মোৰ কেমেৰা তোৰ বাতৰি একচন। নমস্কাৰ, আজি সন্ধিয়াৰ 7 বজাৰ বাতৰি ক'বলৈ ওলাইছো মই। হল যা। এই আৰম্ভ হৈছে ঘণ্টা আপি, এই মাজতে কথা নকবি এতিয়া। এই নকবিয়ে মইনা, আৰম্ভ হৈছে বোলে বাতৰি। দে নকয় দে। নমস্কাৰ, সন্ধিয়া 7 বজাৰ বাতৰি ক'বলৈ ওলাইছো। মই যাদৱ বিহাৰী আৰু মোৰ সৈতে আছে ফুলমতী গদাধুম পাণ্ডে। নমস্কাৰ, যোৱাকালি ৰাতি অসমৰ বিখ্যাত ইউটিউবাৰ ৰাকুদা মিষ্টাৰ ৰাজকুমাৰ দাদাই ভিডিঅ' বনাবলৈ গৈ জধে মধে আকাশলৈ উৰা মাৰে আৰু নামি আহোঁতে চন্দ্ৰত উজটি খাই কণ্ট্ৰল হেৰাই যায়। আৰু কণ্ট্ৰল হেৰুৱাৰ ফলতে কিছু দূৰত গৈ এই ৰাকু হাৰামীৰ আধা মৰা শৰীৰটো পোৱা যায়। এয়া আপোনালোকে চাব পাৰে। এতিয়া ৰাকু দাদা উৰিব। মাছি উৰে খা আপি জাপি গোটাই উৰি লৈ গেল। আৰু কি কৰিলিয়ে মাইনা? তোৰ দেখোন মুখেদি মাতে ওলা নাই। এক্স টিকটকাৰ না, কথা কওঁ মুখেদি, এতিয়া লিপচিং কৰি লাভ নাই। আৰু লগে লগে ৰাকুদাৰ লৰ চৰ ভাঙা চিঙা দেহাটো গুৱাহাটীৰ চিকিৎসালয়ত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই চিকিৎসা চলাই থকা বুলি জনা যায়। পি তোৰ কি টেলেণ্টে? মোৰ টেলেণ্টত কম নাই, খুব টেলেণ্টেড মই। মানুহে মোক বিচাৰি নাপায়। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা অসমৰ CM, সি ৰোগীকে চাবহে। হয় দে ভাল, এসোপা কি বস্তু আনছি। এই তাৰ পিছত কি আছে নকাকে? ক্ষমা কৰিব, আকৌ উভতি আহিছো ৰাকুদাৰ মাজলৈ, বাতৰি মাজলৈ। ৰাকুত বাহিৰে আৰু কিবা বেলেগ টপিক আছে নে? তাই এতে মোৰ মাথাটা গৰম কৰি দিলা ঐ। বাতেছে এটা লওঁ। ক্ষমা কৰিব ৰাইজ, বিৰতিৰ পিছত আকৌ উভতি আহিম। ফোন ৰাখ। জেউতি হয় ছাৰ। জইন কৰবি। হয় ছাৰ। অটোত কিয় আহিবা লাগে তই? ছাৰ এইটো মোৰ শহুৰ, চাব আইকি নমস্কাৰ দিব। এনে কৈছে নমস্কাৰ। হৌ কাবাল তোৰ আপি কি চাবান্দি কাপোৰ ধুই নতুন ঋণ যে আপোনাৰ কান্ধেলিৰ তলৰ মল পৰ্যন্ত চাফা কৰি দিয়ে। ইয়াৰ কি যে বাহাদুৰি, কাপোৰ হ'ল চাফা পটাককে। বিৰতিৰ পিছত পুনৰ উভতি আহিলো মই যাদৱ বিহাৰী আন এটা নিউজ লৈ। এইটো নিউজ আহি আছে শুকুৰালীৰ ফালৰ পৰা। শুকুৰালীৰ সৈতে উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক টংকেদা। টংকেদা, মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছো। কি লৈ আহিবি? আনতে মোক লাগি চিখৰ এটা লৈ আহিবি।
টেট মই কেমেৰাত যাৱাৰ কথা কৈছো এই দে নৰেন্দ্ৰ মোদী কোন হয় হি ইজ দ্য নৰেন্দ্ৰ মোদী, হি ইজ এ পলিটিক্স। কভিডৰ বিষয়ে আপুনি কি ক'ব কোনো COVID-19 অফ ইণ্ডিয়া। আপুনি মন্ত্ৰী হ'লে ৰাইজৰ হকে কি কাম কৰিব I am helping giving the rise because হ'ব দিয়ক আপোনাৰ লকডাউনত কি ক্ষতি হ'ল because giving the lockdown, so beggar poor people, very poor people, where are you? দে হ'ব দে এই কেমেৰামেন এল্লু দে 8টা বাজি গেল কৰ আৰম্ভ সোনকালে কৰিছিলি নহয়। আৰম্ভ কৰিব নল্লু কি হ'লে শেষটো কিন্তু টাইমতে কৰ ইয়াৰ পিছত আহি আছে ৰাস্তা পথ হেই ৰাস্তা পথ নহয় প্ৰেক্ষাপথ। দে হয় দে ইয়াৰ লগতে মই যাদৱ বিহাৰী আৰু ৰৈমতী এই ফুলমতী গদা ধুম পাণ্ডে আৰু মই যাদৱ বিহাৰী আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ।